মই এটা সময় দেখিছোঁ আলফাৰ সময়টো তেতিয়া মই জাষ্ট ওলাই আহিছোঁ যোৰহাটৰ পৰা মোক কেইবাবাৰো ধৰিছে আৰ্মি ধৰিছে যে বজৰং চলি থাকে কিবা য'ত ত'ত ধৰে মানে মোকতো কাণত ভৰাই থৈ দিছিলে ইয়াত জুই তিনিআলিত কেতিয়া সেইটো মই প্ৰথম গানৰ ৰেকৰ্ডিং আছিলে তেতিয়া চবকে ধৰে তাতে চুল তুল দীঘল আৰু ইহঁত আছিলে জয়ন্ত আমাৰ কি নাম আমাৰ যোৱাটো ছিংগাৰ যে আমাৰ জয়ন্তদা ভাই দিগন্ত আছিলে দিগন্ত মই একেলগে জংকী আছিলে আমাৰ পাৰ্কাচনিষ্ট মই বাৰে বাৰে ক'লো তহঁতি হিন্দীটো নকবি কাৰণ তাহাঁতে বিৰাট বেয়া হিন্দী কোৱা মানে আৰ্মীয়ে ৰখোৱাৰ লগে লগে মানে তাহাঁতে আৰম্ভই কৰি দিলে হিন্দী মই তেতিয়াই গম পাইছোঁ আজিতো চেছ কাণত ধৰা বহাই থৈছে জুই তিনিআলিত আৰু তেতিয়া একদম মানে নতুন সাংঘাতিক চলি আছে তাৰপিছত মই কথা পাতিলোঁ হিন্দীত তো মোৰ হিন্দীটো ভাল পালে যে তাহাঁতে গম পালে মই ক'লোঁ আমাৰ ৰেকৰ্ডিং চলি আছে আমি ৰেকৰ্ডিং কৰি আছোঁ তহঁতে এইবোৰ নকৰিব বুজাই মেলি আকৌ হোটেল গ'লোঁ তাৰপিছত গোটেই ৰাস্তা গালি পাইছোঁ তেতিয়া একো নাই নহয় খোজকাঢ়ি সেই গীতা মন্দিৰৰ ওচৰৰ পৰা খোজকাঢ়ি গৈ অলংকাৰ হোটেল তহঁতি কথা কিয় পাতিলি হে তাহাঁতে মানে ভয় খাই গ'ল মই বোলো ভয় নকৰিবি একো নাই তই আৰ্মিৰ লগত যদি ভালকৈ কথা পাত দে উইল হেল্প ইউ যে তাহাঁতে বেয়াকৈ কথা পাতিলে হয়তো হৈ গ'ল আৰু তাৰপিছত মই কথা পাতি মেলি তাৰপিছত হোটেলত শুই আছোঁ আৰু অলপ গালি পাৰিলোঁ সিহঁতক তহঁতে কিয় কথা পাতিব লাগে মই বোলো মই কৈছোঁ যে আই উইল टॉक टू देम मैं बात करूँगा ना